নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল সৰ্বেশ্বৰ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এইটো চেনেলত মই নিজৰ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে, ইউটিউবত চাৰ্চ কৰি আপোনালোকে সৰ্বেশ্বৰ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজি আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ আমাৰ বিভিন্ন শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱক আৰু সংযোগ বা তত্ত্ব, আমাৰ অনুবন্ধন বা তত্ত্বসমূহৰ উদ্ভাৱকসমূহৰ আমি গোটেইখিনি 38টা আছে আমাৰ বিভিন্ন তত্ত্বৰ উদ্ভাৱক আৰু বিভিন্ন আমাৰ সাইকোলজিষ্টৰ নামবোৰ আমি আলোচনা কৰিম, এডুকেশ্যনিষ্টৰ নাম আমি আলোচনা কৰিম। আপোনালোকে গোটেইখিনি একেলগে পাব আৰু আপোনালোকে কি কৰিব পাৰিব, কিবা এটা কাম কৰি আপোনালোকে শুনি যাবলৈ সক্ষম হ'ব আৰু তেনেকৈ শিকিবলৈ আৰু মনত ৰাখিবলৈ সক্ষম হ'ব বুলি আশা কৰিছোঁ। গতিকে আমি আৰম্ভ কৰিম। গতিকে এইবোৰ হৈছে আপোনালোকে বিভিন্ন শিক্ষাৰ লগত জড়িত মানুহসমূহৰ নাম আৰু এইবোৰৰ মই নামবোৰ কৈ যাম আৰু আপোনালোকে মনত ৰাখিবলৈ সক্ষম হ'ব বুলি আশা কৰিছোঁ। কিণ্ডাৰগাৰ্টেনৰ প্ৰতিষ্ঠাপক আছিল আমাৰ ফ্ৰবেল। কিণ্ডাৰগাৰ্টেনৰ প্ৰতিষ্ঠাপক আছিল ফ্ৰবেল আৰু নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল মাৰ্গাৰেট মেকমিলান। আপোনালোকে ভালদৰে মনত ৰাখিবলৈ সক্ষম হ'ব বুলি আশা কৰিছোঁ। আৰু মণ্টেছৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল আমাৰ মাৰিয়া মণ্টেছৰী। আৰু বুদ্ধিৰ পৰিমাপনৰ প্ৰথম অভিক্ষাৰ উদ্ভাৱক কোনে কৰিছিলে? বিনে চাইমন। মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা কোন আছিলে বুলি ক'লে? WBR আছিলে। আৰু শিক্ষণৰ সংযোগ বা তত্ত্বৰ উদ্ভাৱক আছিল থৰ্ণডাইক। শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱক আছিল আমাৰ থৰ্ণডাইকে আছিলে। আৰু শিক্ষণৰ অনুবন্ধনবাদৰ উদ্ভাৱক আছিলে পেভলভ। শিক্ষণৰ মৌলিক অনুবন্ধনবাদৰ উদ্ভাৱক আছিলে পেভলভে আছিলে। আমাৰ আৱেগিক অনুবন্ধনবাদৰ উদ্ভাৱক আছিলে ৱাটছন। আৰু গেষ্টাল্ট তত্ত্বৰ প্ৰতিষ্ঠাপক আছিলে আমাৰ কহলাৰ। আৰু শিক্ষণৰ স্থানান্তৰকৰণ কাৰক তত্ত্বৰ উদ্ভাৱক আছিলে স্পিয়াৰমেন। আৰু নেক্সটলৈ যাম আমি। আৰু আমাৰ নীতিবাচক শিক্ষাৰ প্ৰৱৰ্তক আছিল ৰুছু। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ আৱিষ্কাৰক আছিল থৰ্ণডাইক। পেভলভৰ অনুবন্ধনবাদৰ প্ৰক্ৰিয়াটো কি? ঘণ্টাৰ শব্দ। পেভলভে পৰীক্ষা চলাইছিল কিহৰ ওপৰত? কুকুৰৰ ওপৰত। মাৰিয়া মণ্টেছৰী ক'ৰ আছিলে? ইটালীৰ আছিলে। শিক্ষা মনোবিজ্ঞানৰ পিতৃ কাক বুলি জনা যায়? পেষ্টালজি হৈছে আমাৰ শিক্ষা মনোবিজ্ঞানৰ পিতৃ। মনোবৈজ্ঞানিক আচৰণবাদক মনোবিজ্ঞানৰ নতুন ধাৰা হিচাপে প্ৰতিষ্ঠা কৰিছিল ৱাটছনে। গাইডেন্স এণ্ড কাউন্সেলিঙৰ লগত জড়িত কোন আছিলে? জনছন আৰু মৰিছ। আগ্ৰহ হ'ল মনোযোগৰ সুপ্ত অৱস্থা কোনে কৈছিলে? মেকডুগাল। IQ ইণ্টেলিজেণ্ট কুৱেশ্যন প্ৰথমে প্ৰয়োগ কৰিছিল কোনে? টাৰমেনে। বয়সন্ধিকাল, ধুমুহা আৰু উৎপীড়নৰ কাল কোনে কৈছিলে? ষ্টেনলি হল। ডেল্টন পদ্ধতিৰ কোনে উদ্ভাৱন কৰিছিলে? হেলেম পাৰ্কহষ্ট। আৰু নেক্সটলৈ যাম আমি। গতিকে আমি কি কৈছিলোঁ? ডেল্টন পদ্ধতিৰ উদ্ভাৱক আছিলে হেলেম পাৰ্কহাষ্ট। আৰু প্ৰকল্প পদ্ধতি কোনে উদ্ভাৱন কৰিছে? কিলপেট্ৰিক। আৰু আৱিষ্কাৰক পদ্ধতি আছিলে আৰ্মষ্ট্ৰং। প্ৰশ্নোত্তৰ পদ্ধতি কোনে উদ্ভাৱন কৰিছিলে? প্লেটো। খেলৰ মাধ্যমেৰে শিক্ষা কোনে উদ্ভাৱন কৰিছিলে? কেডৱেল কুক। আৰু প্ৰগ্ৰেম পদ্ধতি কোনে উদ্ভাৱন কৰিছিলে? স্কিনাৰ। দ্বিভাষা পদ্ধতি কোনে উদ্ভাৱন কৰিছিলে? উডছন। মনোবিজ্ঞানৰ পিতৃ কোন বুলি জনা যায়? উইলহেম উডত। আপোনালোকে উচ্চাৰণটো নগৈ স্পেলিংটো চাব পৰীক্ষাত, যিহেতু স্পেলিং আহিব, স্পেলিংটোৱে দেখুৱাই দিয়া হ'ব আপোনালোকক। ভৃগুত বুলি ইয়াতে দিয়া আছে, উডত বুলিয়ে পঢ়ি যায়। উইলহেম আছিলে জাৰ্মানীত আছিলে। প্ৰথম আমাৰ মনোবিজ্ঞানৰ পিতৃ বুলি জনা যায়। আৰু শৈক্ষিক মনোবিজ্ঞান থৰ্ণডাইক। আমেৰিকাৰ মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপক কোন আছিলে? জেমছ। আৰু মনোবিশ্লেষণবাদ ফ্ৰয়েড আছিলে মনোবিশ্লেষণবাদ। আৰু নেক্সটলৈ যাম আমি। আৰু আমাৰ শিশুকেন্দ্ৰিক শিক্ষাৰ প্ৰতিষ্ঠাপক আছিলে ৰুছু। দেখি পাইছে এইখিনিতে। বুনিয়াদী শিক্ষাৰ প্ৰৱৰ্তক আছিলে মহাত্মা গান্ধী। আৰু ব্যৱহাৰিক অনুবন্ধনবাদৰ উদ্ভাৱক আছিলে স্কিনাৰ। এইখিনিয়ে আছিলে। আৰু নেক্সট আমি পৰিৱেশৰ ওপৰত কুৱেশ্যনৰ আমি মডেল কুৱেশ্যন যিটো বনাম সেইটো আপোনালোকৰ আগত ভিডিঅ' বনাই প্ৰস্তুত কৰি দিম। আৰু আপোনালোকৰ আগত অসমীয়াৰো আছে, UPৰ অসমীয়াৰ আমি ছল্ভ পেপাৰ 2019 চনৰ আমি ছল্ভ কৰিম পেপাৰ। আৰু বিভিন্ন শিতানৰ আমি পেপাৰবোৰ ছল্ভ কৰি আপোনালোকক নিজৰ পৰীক্ষাৰ আগতে আপোনালোকক নিজকে পৰীক্ষা কৰাৰ এটা সুবিধা দিম আমি। গতিকে আপোনালোকে পঢ়ি থাকক, যিহেতু আপোনালোকে হতাশ হ'ব নালাগে, পৰীক্ষালৈ বেছি দিন নাই বুলি। গতিকে এইখিনিয়ে আছিলে। নেক্সট আপোনালোকক ছল্ভ পেপাৰ দিম আৰু মডেল কুৱেশ্যন পেপাৰ দিম পৰিৱেশৰ LPৰ দিম। আৰু UPৰ আছামিজ পেপাৰটো ছল্ভ কুৱেশ্যনবোৰ আমি আপোনালোকক আগত প্ৰস্তুত কৰি পঠাই দিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিছোঁ। গতিকে আজিলৈ ইমানেই আছিলে। ধন্যবাদ।